নমস্কাৰ বন্ধু বান্ধৱীসকল। অ আৰু ল আখৰৰ ছোৱালীবোৰৰ স্বভাৱৰ ফালৰ পৰা অলপ চঞ্চল আৰু বৰ জেদী। মানসিক শক্তি কিন্তু বহুত বেছি, আমি ভবাতকৈও বহুত। বিশেষকৈ বিয়া আৰু প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে নিজৰ পৰিচয় ভালদৰে দিব পাৰে। এটা ভাল গুণ আছে, যাক ভাল পায় প্ৰাণ উজাৰি ভাল পায়। ভালপোৱাজনৰ বাবে সকলো ত্যাগ কৰিব পাৰে। এওঁলোকে কিন্তু প্ৰেমৰ মহত্ব ভালদৰে বুজি পায়। প্ৰেমৰ যি পবিত্ৰতা, সেই পবিত্ৰতাক সন্মান জনায়। যদিও দৈহিক স্পৰ্শ বিচাৰে, কিন্তু সহজে সকলো পুৰুষৰ লগত সংস্পৰ্শ কৰিব নিবিচাৰে। এওঁলোকে নিজৰ সত্তাক বিসৰ্জন দিব নিবিচাৰে। বিবাহৰ ক্ষেত্ৰত বেছি ৰুচি নেদেখায়, অলপ নিঃসংগভাৱে কটাব বিচাৰে। এওঁলোকে আনৰ দাবী ধমকি সহ্য কৰিব নোৱাৰে, কিয়নো সহজতে ভুল কাম নকৰে। গতিকে বিনা কাৰণত সহ্য নকৰে। এওঁলোকে পুৰুষ বাছনি কৰোঁতে বহুত সাৱধান হয়। সিহঁতে সদায় সৎ পুৰুষ বিচাৰে। এনেকুৱা ছোৱালীয়ে ন্যায় নীতিক কেতিয়াও বিসৰ্জন নিদিয়ে। কোনো কথাত লাগিলে পিছলৈ নাযায়, বৰঞ্চ অতি সাহসেৰে সন্মুখীন হয়। এওঁলোকৰ সন্তানৰ ভাগ্যও প্ৰায় ভাল। এওঁলোকে কিন্তু সন্তানৰ পৰা সুনাম পায়, কিন্তু সন্তানৰ পৰা শোকো পায়। এওঁলোকৰ মেষ, সিংহ, তুলা আৰু মকৰ ৰাশিৰ লোকৰ লগত বিবাহ হ'লে মনোবাঞ্ছাবোৰ সহজে পূৰণ হয়। এওঁলোকে মংগল, ৰবি বা চন্দ্ৰৰ মহাদশা বা অন্তৰ্দশাত বিবাহ কৰিলে সুখী হয়। যি পুৰুষৰ জন্ম বহাগ, ফাট, কাতি আৰু মাঘ মাহত জন্ম হয়, তেনেকুৱা পুৰুষৰ লগত বিয়া হ'লে সুখ হয়। এওঁলোকে সহজে অৰ্থভোগ নকৰে। তথাপি এওঁলোকে জীৱনত বহুত সংগ্ৰাম কৰিবলগীয়া হয়। এওঁলোকে যদি আনৰ সম্পত্তি পায়ো তথাপি বিশেষ লাভৱান নহয়। জীৱনত সকলো কাম বা বস্তুৱেই হওক পলমকৈ পায়। এনেকুৱা লাগে যেন এওঁলোকৰ বাবে ঘড়ীৰ সময় বেলেগ। অৰ্থাৎ কোৱা হৈছে, ধৰি লওক যিটো বয়সত স্ফূৰ্তি ধেমালি কৰিব লাগে সেই সময়ত কষ্ট, আৰু যিটো সময়ত পায় সেই সময়ত স্ফূৰ্তি ধেমালি কৰাৰ বয়স নাথাকে। বন্ধু বান্ধৱীসকল, অৰ্থাৎ মেষ ৰাশিৰ জাতিকাৰসকলৰ কথাকেই ইয়াত কোৱা হৈছে। শেষত আপোনাৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰেই ওম নমঃ শিৱায়।